নমস্কাৰ আজি অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। আজি গোসাই বিহু আৰু গোসাই বিহু দিনাখন আমি গলো দগাঁৱলৈ, বিশ্বনাথ চাৰিআলি দগাঁৱলৈ। এয়া আপোনালোকে দেখিছে গোসাই ফুৰাইছে। বিশ্বনাথৰ গুপ্তকাশীৰ পৰা গোসাই ভাগক আনি ফুৰোৱা হয় আৰু ইয়াত সকলো ৰাইজ আহি তেওঁৰ আশীৰ্বাদ লয়। এই গোসাই বিহুৰ দিনাখনেই সংগতি ৰাখি এখন মেলা অনুষ্ঠিত কৰা হয়। এতিয়া আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ আপোনালোকে সামগ্ৰী ইয়াত দেখিবলৈ পাইছে। মণিহাৰীৰ পৰা আদি কৰি বিভিন্ন সুস্বাদু খাদ্যও পোৱা গৈছে। এয়া দেখিছে কিমানখিনি মণিহাৰী, এয়া কাণফুলি, বিভিন্ন ৰকমৰ বস্তু বাহিনীবোৰ আহিছে আৰু তেওঁলোকে এই সময়তেই দোকানীসকলে কিছু উপাৰ্জন কৰি নিজৰ ঘৰখনো প্ৰতিপালনৰ কাৰণে তেওঁলোকে এটা নতুন আশা লৈ আহে, নতুন এক উদ্যম লৈ আহে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।